হে নমস্কাৰ বন্ধুসকল আকৌবাৰ স্বাগতম জনাইছোঁ অৰিজিনেল চেনেলটোলৈ তো বন্ধুসকল আজি আমি আলোচনা কৰিম RRB Group D যিসকলৰ 16 অক্টোবৰৰ পিছত পৰীক্ষা আছিলে তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ নোটিছ পোৱা নাই তেওঁলোকৰ পৰীক্ষা কোনটো তাৰিখত হ'ব কোনটো শিফ্টত হ'ব আৰু কোনটো এক্সাম চিটি কি হ'ব তেওঁলোকৰ কাৰণে বহুতে বেড নিউজ তেওঁলোকৰ আপোনাৰ মানে সেকেন্ডটো আপোনাৰ 24ত দিবলৈ ওলাইছিলে কিন্তু RRB নিদিলে তো নেক্সট আকৌ কেতিয়া দিব তেওঁলোকক নোটিছটো তো বলকচোন এই বিষয়ে আজি আলোচনা কৰিম তো বলক ভিডিওটো ষ্টাৰ্ট কৰো তো বন্ধুসকল আপুনি যেতিয়াই আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু ইউজাৰ আইডি দিয়ে তেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ এটা এটো আহি যায় তো এটো মানে কি এই বিষয়ে আজি আলোচনা কৰিম তো যিসকলৰ পৰীক্ষা 17 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 17 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 17 ছেপ্টেম্বৰ আৰু 16 অক্টোবৰলৈকে চলিব তেওঁলোকৰহে মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ মানে এটা নোটিছ আৰু দিছে এক্সাম কোড হ'ব হেতু দিয়া নাই খালি তাত এক্সাম ডেট এক্সাম চিটি আৰু শিফ্টটো দি আছে আৰু ইয়াতে কৈছে তেওঁলোকে যিসকলৰ পৰীক্ষা 16 অক্টোবৰ পিছত হ'ব তেওঁলোকে নোটিফিকেশনটো পাব আপোনাৰ এইটো তাৰিখত 30/9/2018 কিন্তু 24 তাৰিখত দিয়া কথা আছিলে আগতে আৰু এটা ডেট দিছিলে কিন্তু ডেটটো চেঞ্জ কৰি দিলে আকৌ তো নিশ্চয় বুজিব পাৰিছে একবাৰ মই মানে কেনেকৈ কৰা হয় তো কেনেকৈ কৰিব হেতু একবাৰ প্ৰসেছটো একবাৰ নিশ্চয় দেখাই দিম তো কোনো ধৰণৰ ফেক নিউজ নহয় 100% শিওৰ তো বলকচোন কেনেকৈ কৰিব একবাৰ চেক কৰোঁ তো মই ইয়াতে হাত লিংকটো দি দিম তাতে আপুনি ক্লিক কৰিলে এইটো পেজটো খোল খাই যাব ডাইৰেক্ট মই দিছোঁ আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব ইউজাৰ আইডি ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব আৰু ডেট অফ বাৰ্থটো দিব মানে ইউজাৰ পাছৱৰ্ড আৰু এই কেপচাটো দিব আপোনাৰ কেপচাটো আপুনি সাতটা কেপচা আছে এটা আপুনি কোনো ধৰণৰ স্পেচ নিদিব তো মই এইখিনি ফটাফট কৰি লওঁ এইখিনি আপোনাক দেখুৱাব নোৱাৰিম তো লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আপোনাৰ যিসকলৰ পৰীক্ষা 16 অক্টোবৰ পিছত আহে মানে হ'ব তেওঁলোক এনে ধৰণৰ ইন্টাৰফেস এটা খোল খাই যায় তো নিশ্চয় বুজিব পাৰিছে মই লিংকটো দি দিম ইয়াৰ আপুনি কেনেকৈ কৰিব যদি আপুনি এতিয়ালৈকে চেক কৰা নাই আপোনাৰ পৰীক্ষা কেতিয়া হ'ব এক্সাম চিটি ক'ত হ'ব আৰু কোনটো শিফ্টত হ'ব বন্ধুসকল নিশ্চয় বুজিব পাৰিছে মই একবাৰ দেখা দিছোঁ আকৌ একবাৰ মেইন নোটিছটো দেখা দিছোঁ একবাৰ না এতিয়ালৈকে গুৱাহাটীত আপডেট দিয়া নাই এতিয়া তো নেক্সট মই পালে নোটিছটো দি দিম বেলেগ আৰু RRB যোৱা ডিটেইলছ চাম তো ভিডিওটো নিশ্চয় বুজিব পাৰিছে আৰু যদি আগৰটো ভিডিও বনাইছোঁ বহুতকেইটা যদি আপুনি চোৱা নাই কিছুমান নিশ্চয় চাই ল'ব ডিছক্ৰিপশ্যনত আৰু ফ্ৰী ট্ৰেভেলিং পাছ মক টেষ্ট কি এইবিলাক যদি আপুনি নাজানে তেনেহ'লে নিশ্চয় চাই ল'ব ডিছক্ৰিপশ্যনত লিংকবোৰ পাই যাব আৰু যদিহে আপুনি কোৱেশ্চন পেপাৰবোৰ চাব বিচাৰে তাৰো কোৱেশ্চন পেপাৰ কিছুমান আছে তো আজিলৈকে মানে যদি এই ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব তো আজিলৈকে মানে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' মোৰ ভিডিঅ' ছাবস্ক্ৰাইব নাও ওৱান্স এগেইন তো জয় অসম